নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে বেয়া সময় অহাৰ আগতে ভগৱান শ্ৰীকৃষ্ণই দিয়া 5টা সংকেত। কথাখিনি বহুতেই গুৰুত্বপূৰ্ণ। আমি আশা কৰিছোঁ কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখি ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব। আহক তেনেহ'লে কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। সুখ আৰু দুখ মানুহৰ জীৱনলৈ অহা যোৱা কৰি থাকে আৰু তাৰ বাবে আমি সকলোৱে প্ৰস্তুত হৈ থকাৰ প্ৰয়োজন। যেনেদৰে হাঁহি ফূৰ্তিৰে সময়বোৰ খুব সোনকালে পাৰ হৈ যায়, ঠিক একেদৰে বেয়া সময় পাৰ কৰা সিমানেই কষ্টকৰ হৈ পৰে। আমাৰ জীৱনত কেতিয়াবা দুখৰ পাহাৰ ভাগি পৰে, সেয়া কোনোৱে নাজানে, কিন্তু ভগৱানে আমাক কিছু সংকেতৰ দ্বাৰা আগতীয়াকৈ জনাই দিয়ে আমাৰ ভৱিষ্যতে আহিবলগীয়া পৰিস্থিতি ভাল হ'বলৈ গৈ আছে নে বেয়া হ'বলৈ গৈ আছে। এই বিষয়ত ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক বিস্তাৰিতভাৱে জনাইছিল। হিন্দু শাস্ত্ৰ অনুযায়ী এদিন নাৰদ মুনিয়ে যেতিয়া ভগৱান শ্ৰীকৃষ্ণক দেখা কৰিবলৈ গৈছিল, তেতিয়া তেওঁ ভগৱান শ্ৰীকৃষ্ণক সুধিছিল, হে পৰমেশ্বৰ, কৃপা কৰি মোক কওক যে কোনো এজন মানুহে তেওঁৰ জীৱনৰ ভৱিষ্যতে আহিবলগীয়া বিভিন্ন পৰিস্থিতিৰ বিষয়ে জানিব পাৰিব নেকি? তেতিয়া পৰমেশ্বৰ ভগৱানে কৈছিল, হে মুনিবৰ নাৰদ, কোনো মানুহৰ ফালে আহিবলগীয়া পৰিস্থিতি তেওঁৰ পক্ষে ভাল নে বেয়া হ'ব সেয়া মই কিছু সংকেতৰ দ্বাৰা পূৰ্বেই আভাস দি থাকোঁ, যাতে তেওঁলোকে সেই পৰিস্থিতিৰ বাবে সতৰ্ক থাকিব পাৰে আৰু মোৰ ভক্তসকলে সহজে এই বিষয়ে অৱগত হয়। কিন্তু অজ্ঞানী ব্যক্তিসকলে এই বিষয়বোৰ বুজিবলৈ সক্ষম নহয়। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে নাৰদ, এই সংকেতসমূহ অৱশ্যেই গুৰুত্ব সহকাৰে দেখা প্ৰয়োজন। এই সংকেতৰ ওপৰতে ভৱিষ্যতে আহিবলগীয়া অনেক কিছু কথা নিৰ্ভৰশীল হৈ থাকে আৰু ভগৱান শ্ৰীকৃষ্ণই এটা এটাকৈ সংকেতসমূহ নাৰদ মুনিক বৰ্ণনা কৰি গৈছিল। প্ৰথম সংকেতটো হৈছে পশু পক্ষীৰ হঠাৎ কোনো ঠাই পৰিত্যাগ কৰা। যদি এনে ঘটনা পৰিলক্ষিত হয় যে কোনো ঠাই ত্যাগ কৰি গৈ আছে, আনকি সেই পৰিঘটনা কাৰোবাৰ বসতিপূৰ্ণ গৃহতো ঘটিছে, তেন্তে এই সংকেতৰ পৰা সেয়া বুজিব লাগিব যে সেই স্থানত কিবা ডাঙৰ দুৰ্ঘটনা হ'বলৈ গৈ আছে। দ্বিতীয় সংকেতটো হৈছে ক্ৰমাগত বেয়া সপোন দেখি থকা। প্ৰত্যেক মানুহৰ বাবে ৰাতি টোপনিৰ সময়ত সপোন দেখা অতি সাধাৰণ পৰিঘটনা। দিনৰ সময়ত মানুহ বেছি চিন্তাত থাকিলে সেই চিন্তাৰ ফলত মানুহে ৰাতি বেয়া সপোন দেখিব পাৰে। কিন্তু বেয়া সপোন যদি সদায় দেখা যায়, তেনেহ'লে সেয়া চিন্তাৰ বিষয় আৰু সেয়া কেতিয়াও উপেক্ষা কৰা উচিত নহয়, কিয়নো এই সংকেতৰ মাধ্যমত ভগৱানে আমাক সংকেত দিব বিচাৰে। যেতিয়াই মানুহৰ পৰিয়ালত কিবা অঘটন বা বিপদ নিশ্চিত হয়, তেতিয়া মানুহে বেয়া সপোন দেখিবলৈ আৰম্ভ কৰে আৰু এনে সপোন দেখি থাকিলে সদায় নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰিহে টোপনি যাব লাগে। তৃতীয় সংকেতটো হৈছে যদি কোনো ঠাইত কুকুৰ আৰু মেকুৰীয়ে হঠাতে কোনো অজান কাৰণত কন্দা-কটা কৰে, তেনেহ'লে সেই পৰিঘটনাই সেই ঠাইৰ লোকসকলৰ সন্মুখলৈ অহা বেয়া সময়ৰ সংকেত দিয়ে আৰু বহুজনে মেকুৰী আৰু কুকুৰে এনেদৰে কন্দা-কটা কৰিলে লাঠি লৈ খেদি দিয়ে। কিন্তু সেয়া কৰা অনুচিত, বৰঞ্চ সেই কুকুৰ বা মেকুৰীৰ সন্মুখত খোৱা খাদ্য দিয়া অত্যন্ত লাভজনক। তেনে কৰিলে ঈশ্বৰ প্ৰসন্ন হয়। চতুৰ্থ সংকেতটো হৈছে ঘৰৰ বেৰত থকা জেঠীৰ মাজত কাজিয়া লগা। ঘৰৰ ভিতৰত জেঠী অহা যোৱা হৈ থাকে, ই এক সাধাৰণ পৰিঘটনা। লগতে সেই জেঠীৰ অহা যোৱাই গৃহৰ পক্ষে ভাল আৰু বেয়া উভয় সংকেত বহন কৰে। কাৰোবাৰ সৈতে কাজিয়া পেচাল আৰু মতানৈক্য হোৱাৰ সংকেত বহন কৰিব পাৰে। সেয়েহে তেনে পৰিঘটনাক কেতিয়াও সহজভাৱে ল'ব নালাগে আৰু সেই সময়ছোৱাত মানুহৰ বাক সংযমৰ প্ৰয়োজন থাকে। পঞ্চম সংকেতটো হৈছে চকুৰ পতা লৰি থকা। শাস্ত্ৰত এই বিষয়ক বহুত গুৰুত্ব প্ৰদান কৰা হৈছে, কিন্তু মানুহে সেয়া সাধাৰণ কথা বুলি ভাবে যদিও
সেয়া অশুভ সংকেত হ'ব পাৰে। যদি মহিলাৰ বাওঁ চকু সঘনাই লৰি থাকে তেতিয়া যিকোনো কাম কৰাৰ আগত বিশ্ৰাম কৰিহে সেই কাম কৰা উচিত, নহ'লে সেই কাম অসিদ্ধ হোৱাৰ আশংকা থাকিব পাৰে। বিপৰীতে পুৰুষৰ ক্ষেত্ৰত বাওঁ চকু লৰিলে ইয়াক শুভ সংকেত। সেয়া কোনো আৰ্থিক উন্নতি আৰু সুখ সমৃদ্ধিৰ সংকেতো হ'ব পাৰে। অন্যহাতে মহিলাৰ সোঁ চকু লৰাটো শুভ সংকেত হিচাপে মান্যতা দিয়া হয়। আনহাতে পুৰুষৰ সোঁ চকু লৰিলে এয়া অশুভ, যাৰ ফলত শত্ৰুতা বৃদ্ধি আৰু কিবা ৰোগ হোৱাৰ আশংকা থাকিব পাৰে। আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চোৱা হয় তেন্তে কোনো মানুহৰ চকুৰ পতা বাৰ বাৰ কম্পন হৈ থাকিলে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰী। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাৰ এটি শ্লোক কৈছিল, যি ব্যক্তি দুখৰ সময়ত অধিক কাতৰ বা উদ্বিগ্ন নহয়, সুখৰ সময়ত আত্মহাৰা হৈ নাযায়, যিয়ে নিজৰ ক্ৰোধ, ভয় আৰু অনুৰাগক জয় কৰিব পাৰিছে, সেই ব্যক্তি প্ৰকৃত জ্ঞানী পুৰুষ। তেওঁৰ বাবে ভাল আৰু বেয়া সকলো সমান। প্ৰিয় দৰ্শক, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত আপোনাৰ মতামত জনাব নাপাহৰিব। লগতে ভিডিঅ'টোত লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।